দিনক দিনে জুনমনি ৰাভাৰ মৃত্যুৱে গভীৰ ৰহস্যৰ মাজলৈ গৈ আছে। সকলোৱে ক'ব বিচাৰিছে জুনমনি ৰাভাক প্ৰি প্লেনিং হত্যা কৰিছে। আনহাতে বৰ্তমান জুনমনি ৰাভাৰ বাহনত খুন্দা মৰা ট্ৰাক চালক সুমিত কুমাৰ পালে কলিয়াবৰ আৰক্ষী থানাত কৰিছে আত্মসমৰ্পণ। এতিয়া ওলাই পৰিব সকলো ৰহস্য। আনহাতে জুনমনি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাত আহিছে এক ভয়ংকৰ প্ৰতিবেদন। মগজুৰ ৰক্তক্ষৰণ আৰু হিতক্ৰিয়া বন্ধ হৈছিল জুনমনিৰ। মূৰ আৰু মগজুৰ লগতে তলপেটৰ আভ্যন্তৰণতো আঘাত পাইছিল। আঁঠু ভৰি কিলাকুটিতো আছিল আঘাতৰ স্পষ্ট চিন। সেয়েহে বৰ্তমান ঘটনাই লৈছে এক নতুন মূৰ। সঁচাকৈ জুনমনি ৰাভাক হত্যা কৰা হ'ল নেকি প্ৰশ্ন কৰিছে বহুজনে। এতিয়া চাওঁচোন আহক জুনমনি ৰাভাৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে কিনো ক'লে তাৰেই কিছু দৃশ্য। আৰু তোমাৰ সৰু গাড়ীখন আগত আছে, খালি সেইটো মুখে কৰিছে মানে তোমাৰ গাড়ীৰ আগত আছে। মোৰ গাড়ী আগত আছে। কিমানমান ডিষ্টেঞ্চ দেখাইছোঁ। এইটো ৰাস্তা ন?